কবিতাৰ শিৰোনাম মোৰ হাতত ফুলপাহ গুজি ভগৱান গলগৈ। কবি সুশান্ত বৰা। মোৰ হাতত ফুলপাহ গুজি ভগৱান গলগৈ। এবাৰো উলটি নোচোৱাকৈ কেনেকৈ কোনোবা গুচি যাব পাৰে। মই হাততে লৈ থাকিলো ফুল। ক'ত থওঁ সময়ে কেতিয়াবা যোগ্যতা হেৰুৱাই। কিছুমান ফুল নিৰ্মালী নহয়। এদিন মই মূৰত লওঁতে এজন পুৰোহিতে মোক শুধৰাই দিলে, খোৱাৰ বাবেহে নিৰ্মালী। সঁচাকৈ ফুল খাব পাৰিনে? ফুলপাহ সাৱটি শুই থাকিলো। ফুলবোৰে নিজানে থাকিব জানে। মোৰ হাতত এপাহ ফুল আছিল, কোনেও জনাৰ উপায় নাছিল। এদিন হাতৰ মুঠি খুলিলো, জীৰ্ণ হাঁহি এটাৰে ফুলে মোক সুধিলে, তুমি কুশলে আছানে? দেখিলো ফুলপাহ ক্ৰমশ বিৱৰ্ণ ফুলক সুধিলো, মোক ক'ত থৈ যোৱা? ফুলে ক'লে, মোক অকলে নপঠাবা। ফুলপাহ বুকুত ললো আৰু নিতালে শুই পৰিলো। ইয়াত এতিয়া কোনো নাই।